আজি ঘৰুৱা জটিলে অন্য এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে ৰঙালাও আৰু ভেন্দি সৈতে সৰিয়হ, বগা সৰিয়হ দি চৰচৰি। সৰিয়হখিনি মই প্ৰথমতে পিঁয়াজ লৈছোঁ, নহৰু লৈছোঁ, আদা লৈছোঁ আৰু কেঁচা জলকীয়া কেইটামান লৈছোঁ। পেষ্টখিনি মিক্সিত ভালদৰে গুড়ি কৰি লৈছোঁ। এতিয়া কেৰাহী এখনত অলপ মই মিঠাতেল দিলাম। পাঁচফোৰণ দি দিছোঁ। এতিয়া ভালদৰে ৰঙা হোৱালৈকে ধৰি থাকিম। ভাজোতে ভাজোতে এনেকৈ ৰং হৈছেগৈ আৰু হালধি দি দিছোঁ। নিমখ দিছোঁ। এতিয়া মই ৰঙালাওখিনি আৰু ভেন্দিখিনি ইয়াত ঢালি দিছোঁ। সৰিয়হখিনি ভালদৰে ভজা হৈছে। আপোনাৰ ভিডিঅ'টো চাই থাকক। মই কেনেকৈ ভেন্দি আৰু ৰঙালাও সৰিয়হ দি বনাইছোঁ। এনেকুৱা হৈছে। ভালদৰে ভজা হৈছে। ভেন্দিখিনিও সিজিছে অধা আৰু ৰঙালাওখিনি দিছে। এতিয়া সিজাৰ পিছতে পানীখিনি দিব লাগে। অলপ গৰম পানী দি দিম। গৰম পানী দিলেও দিব, ঠাণ্ডা পানী দিলেও দিব। পানী দিয়ালৈ একো কথা নাই। এতিয়া এই পানীখিনিতে ভেন্দি আৰু ৰঙালাওখিনি সিজিব। সিজাৰ পিছত 10 মিনিটৰ পিছত নমাই দিলে হ'ব। ভেন্দি চৰচৰি, ৰঙালাও আৰু ভেন্দি চৰচৰি। ভেন্দি ৰঙালাও খাব হৈছে আৰু বেছি সময় নাই। এখন নমাব হৈছে। এতিয়া নমাই থ'ম। ভেন্দি চৰচৰি, ৰঙালাও আৰু ভেন্দি চৰচৰি কাঢ়ি দিলোঁ। এতিয়া পাতৰত খাব পৰা হৈছে আৰু এইখন ৰঙালাও আৰু ভেন্দি চৰচৰি হৈ গ'ল। বগা সৰিয়হ দি বনোৱা। আপোনালোকে এই চৰচৰিখন বনাই চাব, কেনেকুৱা হয় মোক জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।